হাই গাইজ ফাইনেলি মই পাই গ'লো য'ত আহিম বুলি ভাবি আছিলোঁ বহুত এক্সাইটেড হৈ আছিলোঁ এয়া আহি ইয়াতে বৰ্তমান পাই গৈছোঁহি এইটো হৈছে আজি আনন্দ মেলা আপোনালোকে বেকগ্ৰাউণ্ডত দেখি আছে এয়া আনন্দ মেলা বহুত মানে ডাঙৰ মেলা পাতিছে ইয়াত এইফালে আমি অলৰেডি পাই গৈছোঁহি এইফালে এইটো দেখি আছে এইটো দেখিছে দেখিছে বহুত ডাঙৰ একদম একজেক্টলি অৰিজিনেল নিচিনা আপোনালোকক মই ভালদৰে দেখাই আছোঁ বাৰু এইফালে দেখিছে এইবোৰ চব এইবোৰ মোৰ লগৰবোৰ আই বুলি কৈ দিয়া এইবোৰ মোৰ পাৰ্টনাৰ ক'ব লাগিব গোটেই অসমৰ লগৰ আহি আছে এনজয় কৰি আছে বহুত ধুনীয়া এইটো বহুত চেলফি লৈ আছে চবৰে চবফালে কেনেকুৱা লাগিছে ইয়াত আহি বহুত ভাল লাগিছে মজা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইটো একচুৱেলি মই দেখাই আছোঁ বেক চাইডৰ ৰ'ব এইখিনিত সকলো একেলগতে যাম আমি এইফালে গৈ আছোঁ ঠিক আছে এইফালে চাব পাৰে এইফালে দেখিছে এইফালে চব আছে এইফালে চব ইমান ধুনীয়া লাগিছে নহয় মই এইফালে গুচি আৰু গোটেই এইফালে এটা আৰু এটা লগৰ আছে এইফালে দেখিছে বেষ্ট লগাইছে মানে এটা মানে বহুত এনজয় মুভমেণ্ট আছে মোৰটো আছে মোৰটো মই দেখাই দিছোঁ আৰু এইফালে মোৰটো চাব পাৰে মই অলপ দেখিছোঁ মানুহ ষ্টাৰ্টিং হৈছে আহিবলৈ হৈছে মানে বৰ্তমান আহি আছে মানুহ মই বৰ্তমান দেখাই আছোঁ মানুহবোৰ কেনেকুৱা ধৰণৰ ইমান ধুনীয়া এইটো সজাই তুলিছে এইফালে দেখিছে বহুত লাইটবোৰ ধুনীয়াকৈ লগাইছে এইটো বাহিৰৰ প্লেচটো এইটো আউটচাইডটো এতিয়া এইফালে দেখিছে চব পাৰ্কিং কৰিব গাড়ী চাড়ী লগাই আছে ধুনীয়াকৈ এতিয়া আমি ইয়াৰ ভিতৰলৈ যাব লাগিব গাইজ এতিয়া বন্ধুসকল আমি ইয়াৰ ভিতৰলৈ যাব লাগিব এইটো দেখিছে এইটো ইমান ধুনীয়াকৈ বনাই থৈছে এইটো ইয়াৰ ভিতৰত যাব লাগিব ইয়াৰ ফালৰ পৰা মানে আমি ধৰক যাব লাগিব এইফালে সেইটো চাইডলৈ যাব লাগিব এইফালৰ পৰা তো এইফালৰ পৰা আমি সোমাই যাব লাগিব ভিতৰত সোমাই যাবলৈ হ'লে কি কৰিব লাগিব মই সেইটো বিষয়ে দেখাই আছোঁ ঠিক আছে তো এতিয়া আমি বন্ধুসকল ইয়াৰ ভিতৰত যাম এইফালে এইটো দেখিছে ইমান ধুনীয়াকৈ সাজি থৈছে এইটো এটা বহুত ধুনীয়া মানে এটা মানে পুৰণি কালৰ এটা হাউচ নিচিনা মানে বহুত হাউচৰ মানে এটা মানে ৰজাৰ দিনৰ ঘৰ মহল দৰে এটা ইমান ধুনীয়াকৈ বনাই ৰাখিছে মানে ইমান ধুনীয়াকৈ বনাইছে বহুত ভাল লাগিছে চাইডতে আগত আগফালে মানে এইটো একচুৱেলি ফ্ৰী হয় চাব পাৰে সকলোৱে এনজয় কৰি ইয়াত চেল্ফি পইণ্ট টাইপত ইয়াত চেল্ফি লয় মানে ধুনীয়াকৈ বহুত মানুহবোৰ আহে এইটো বহুত ডাঙৰ বনাইছে ইয়াৰ এইফালে এখন গেট দেখিছে ইয়াত এখন গেট আছে এইফালে এখন গেট আছে এইফালে গৈ আপোনালোকে এইটো চাব পাৰে এইফালে মেইন গেটটো এইফালে অৰিজিনেলকৈ মানে আপুনি দেখিছে সেইটো চাইডৰ পৰা হেৰি হ'ব তাৰপৰা সোমাই যাব লাগিব আপোনাৰ সেইফালে এইটো দেখিছে আপোনালোকে সেইটো টিকেট কাউণ্টাৰটো সেইফালে আছে মানে টিকেট কাউণ্টাৰ তাতে আমি টিকেটবোৰ তাতে কৰি ল'ব লাগিব তো বহুত মানুহ আহিছে বহুত ভাল লাগিছে মানে একদম মানে এনজয় মুভমেণ্ট ক'বলৈ মানে নোৱাৰিছোঁ বহুত মানে ইমানে ফূৰ্তি হ'ল এইফালৰ পৰা মানুহবোৰ সোমাই কিনে এইফালে বেগ ওলাই আহিছে এইফালৰ পৰা এইফালে অলৰেডি এইবোৰ মানুহবোৰ মানে তাৰ পৰা এক্সিট হৈ আহিছে মানে বহুত মানুহবোৰ সোমাই আছে এইফালে লগৰকেইটা পুৰা ক'বলৈ নাই ফূৰ্তি কৰি আছে আৰু এনজয় বহুত মানে ইমানে বহুত ভাল লাগিছে কাৰণ কেলৈ অসমৰ বাহিৰত আছোঁ তো একচুৱেলি আমি বেংগলোৰত আছোঁ আগতে কৈছোঁ মই বেংগলোৰত আছোঁ তো বহুত ভাল হৈছে কাৰণ কেলৈ অসমৰ এইটো সময়ত অসমত বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰাম ফাংচন হৈ থাকে আৰু সকলোৱে গম পায় তো অসমৰ সমান কেতিয়াও হ'ব নোৱাৰে একচুৱেলি তথাপিতো অসমৰ দৰে এটা বহুত সৌন্দৰ্য প্লেচ পাইছোঁ মানে ধৰক আমাৰো এনজয় কৰিবলৈ এটা প্লেচ যে ইয়াত পাইছোঁ বৰ্তমান বহুত ভাল লাগিছে মানে কাৰণ কেলৈ মিছ কৰি আছোঁ আমি অসমক বহুত মিছ কৰি আছোঁ বন্ধুসকলক বহুত মিছ কৰি আছোঁ বন্ধুসকলৰ লগত মানে পাৰ্টি কৰা এনজয় কৰা আজি এতিয়াতো লাষ্ট ডিচেম্বৰ আহি পাই আছে বহুত মানে এইটো মানে বহুতেই মিছ কৰি আছোঁ মানে বহুত মনত পৰি আছে যি নহওক মানে আমি ইয়াতে এটা ইমান ধুনীয়া তেনেকুৱা সুন্দৰ প্লেচটো পাইছোঁ তো গতিকে বহুত ভাল লাগিছে তো এইফালে টিকেট কাউণ্টাৰ মোৰ টিকেট কাউণ্টাৰটো কেতিয়াবা পইচা কেনেকৈ কি হয় টিকেটৰ বিষয়ে গৈ আছে লগৰকেইটা গৈ আছে তো চাওঁ কেতিয়াবা লৈ সেইটো আপোনাক দেখাই আছোঁ বাৰু ठीक है पैसा दे दिया वो लोग का पैसा टिकट नहीं दे रहा है कितना पैसा दिया है भैया कितना पैसा दिया है ₹10 दिया है हो गया है ना कुछ खा लो ठीक है तो खा लो हम लोग भी टिकट करके अंदर चला जाएगा ठीक है तो माने जाओ मतलब ये क्या हुआ इधर आया था वो दो लड़की इसने मतलब पैसे के लिए आया था तो बहुत प्यारा है
চ' এইফালে টিকেট কাউণ্টাৰ ইয়াত মানে টিকেট ল'বলৈ আহিছোঁ ইয়াত সোমাই যাবৰ কাৰণে ভিতৰত সোমাই যাবৰ কাৰণে বিশেষকৈ ইয়াত সোমাই যাবৰ কাৰণে টিকেটটো অলৰেডি কৰিব লাগিব টিকেট কৰিছোঁ এইফালে টিকেটকেইটা লোৱা হৈ গৈছে ত' এইফালে টিকেটটো লৈ লৈছে টিকেট আছে ইয়াত মানে ভিতৰত সোমাই যাবৰ কাৰণে এইটো টিকেট লৈছে এই 1% মানে এজনৰ 70 ৰুপিজ লৈছে 70 ৰুপিজ মানে 1% মানে 70 ৰুপিজ লৈছে আৰু এইকেইটা আমাৰ এতিয়া আমি টোটেল আছিলোঁ আমাৰ এই পোৱালিকেইটা যোনকেইটা মানে এই বাচ্ছাকেইটাক আমি পইচা দিছিলোঁ মানে অলপ লগৰকেইটা মিলি কিনে হেল্প কৰা হৈছে ত' কিবা এটা খাই ল'বৰ কাৰণে দিয়া হৈছে ভিতৰত যাবৰ কাৰণে সিহঁতে বিচাৰি ফুৰিছিলে একচুৱেলি টিকেট এটা লৈ দিয়া বুলি কৈছে টিকেট ল'ব দিছোঁ কিন্তু সিহঁতক যাবলৈ দিয়া নাই মানে ভিতৰত যাব দিয়া নাই ত' গতিকে সিহঁতক বাহিৰতে কিবা এটা খাই ল'বৰ কাৰণে পইচা দিয়া হ'ল মানে ঠিক আছে ত' এতিয়া আমাৰ টিকেট অলৰেডি লোৱা হৈ গ'ল ত' ইয়াৰ পৰা আমি ধৰক এই গেটেদি আমি ভিতৰলৈ এণ্ট্ৰি কৰিম ইয়াত ভিতৰত কি পাওঁ চাওঁ পাৰোঁ নোৱাৰোঁ বহুত ধুনীয়া মেলা আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কোনো স্কিপ নকৰাকৈ প্লিজ আপোনালোকৰ মৰম চেনেহ বহুত পাইছোঁ ভাল লাগিছে সেইটো কাৰণে ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কমেণ্টত জৰুৰ জনাব মানে নিশ্চয় জনাব যে কমেণ্টত কেনেকুৱা ভিডিঅ'বোৰ হৈছে কেনেকৈ বনাব পাৰোঁ আগলৈ চ' গাইজ বন্ধুবোৰ চাই এক্সাইটেড হৈ আহিছোঁ এইফালৰ পৰা এইটো চাইডৰ পৰা চাগে এক্সিট কৰা হয় এক্সিট হৈ যায় মানুহবোৰ ওলাই যায় মোৰ পানী খাব লাগিব অলপ পানী হেৰিটো হেৰি হৈ গৈছে ইফালৰ পৰা আমি আহিছোঁ চ' ইফালৰ পৰা গৈ আছোঁ এতিয়া ভিতৰত এয়া আহি গৈছোঁ চবচে প্ৰথম ভাল বস্তুটো দেখা পাইছোঁ এয়া এইফালে দেখিছে ইয়াত ষ্টাৰ্ট কৰিছোঁহে পাইছোঁহে এইফালে দেখিছে একশ্যন চোৱা ইমান ধুনীয়া চেল্ফি ল'বলৈ ষ্টাৰ্ট কৰিছে চাওঁ চেল্ফি এয়া দেখিছে ওপৰত ইমান ধুনীয়াকৈ একদম অৰিজিনেল লাগিছে কোনো এইটো একচুৱেলি অৰিজিনেল নহয় এইটো সজাইহে ৰখা হৈছে ইমান ধুনীয়াকৈ হাতী মানে ইমান ডাঙৰ হাতী বনাই কিনে কিছুমানে হাতী থৈছে আৰু এইফালে যোনবোৰ ওপৰত দেখিছে ৰজা মহাৰজাৰ দৰে যোনবোৰ মানুহ আছে সেইবোৰ একচুৱেলি অৰিজিনেল মানুহৰ নিচিনাই দেখিছে কিন্তু মানুহ নহয় অৰিজিনেল নহয় একচুৱেলি মানুহেই হয় অৰিজিনেল নহয় এইবোৰ মূৰ্তিহে বহুত ধুনীয়াকৈ সাজি ৰাখিছে মানে ইমান ভাল লাগিছে এতিয়া এইফালে ভিতৰত যাম আপোনালোকক মই আগ্ৰা গৈ আছোঁ আগ্ৰা চ' এনেই কৈছোঁ কথাটো তো আগ্ৰা ক'ত আছে চাব মই দেখাই দিছোঁ তাজমহল ত' চাব আপোনালোকে ঠিক আছে চবৰে চেল্ফি লোৱাত ব্যস্ত চবৰে মানে ধৰক ধুনীয়া ফটো লোৱাত ব্যস্ত হৈ আছে এইফালে চাব এইটো ভিডিঅ'টো অলপ দীঘলে হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ ভাল বস্তুবোৰ আছে এইবোৰ নেদেখোৱাকৈ থাকিব নোৱাৰোঁ গতিকে ভিডিঅ'বোৰতো গোটেইবোৰ মই ভালদৰে দেখাবলৈ চেষ্টা কৰি আছোঁ মানে চ' মই নিজেও চাই আছোঁ অসুবিধা হৈছিলে অলপমান কেমেৰাটো লৈ নিজে ক'বৰ কাৰণে মোৰ অসুবিধা হৈ আছিলে ত' গতিকে মোৰ বন্ধুটোৱে লগৰটোৱে লৈ দিছে কেমেৰাটো ধৰক মই ক'বৰ কাৰণে ভালকৈ দেখাবলৈ ভাল হ'ব কাৰণ কেলৈ মোৰ কেমেৰা লৈ ইয়াত মানে মানুহ ঘূৰি আছে অলপ দেখাবলৈ বেয়া হৈ আছে দেখাই দিছোঁ নহয় কৈ আছোঁ অকণমান ওপৰত আহিবা একচুৱেলি মই 1 মিনিট মই কাগজটো লগাই লৈছোঁ লগাই লওঁ কেনেকুৱা দেখিব এনেকুৱা লাগিলে কাগজটো লগাই জনাব নিশ্চয় জনাব ভাল লাগিছে এইফালে এইটো দেখিছে ইমান ধুনীয়া উট দুইটা উট আছে অৰিজিনেল লাগিছে একেবাৰে কিন্তু কোনো অৰিজিনেল নহয় ইয়াৰ এইটো একচুৱেলি পুতলাৰ দৰে মানে মূৰ্তিটো সজাইহে ৰখা হৈছে কিন্তু মানে এটা অৰিজিনেল সুন্দৰ এইটো বহুত মানুহ আহিছে ইয়াত চাই পালে এই প্লেচটো মানে ভিতৰৰ এই প্লেচটো চাই মানে বহুত ভাল লাগিছে বেলেগ দৃশ্য এটা দেখা আছোঁ বেলেগ এইফালে চাব এইফালে এইটো আহক চাব ইমান এইফালে দেখিছে এইটো ইমান একচুৱেলি এইটো এয়াৰপৰ্ট এখন মুভি আছিলে আপোনালোকে চাইছে আগত বহুত পুৰণা ক'ব লাগিব বহুত দিনৰ আগৰ মুভি আছিলে যোনখন আফটাৰ আছিলে এতিয়া আফটাৰ 2 পাৰ্ট ওলাইছে মানে আফটাৰ 2 ওলাইছে আহি আছে এইটো মানে ধৰক অলৰেডি ৰিলিক্স হ'বলৈ হৈ আছে মানে ৰিলিক্সটো কেতিয়া দিব তো যিদিনক মানে এইটো মানে অনুষ্ঠানৰ কাৰণে ধৰক এইটো ইমান এটা সুন্দৰভাৱে লগাই দিছে তাৰ কাৰণে মানে এইটো দেখিছে বহুত ধুনীয়া লাগিছে তাৰপিছত এইফালে দেখিব এইফালে আগত আহি এইটো চাম এতিয়া আপোনাক ওচৰৰ পৰা দেখাম আহি মানে এইটো চাব সাৰ গৰু বুলি ক'ব লাগিব এটা ইমান ডাঙৰ
ইমান ধুনীয়া লাগিছে এইটো চাওক ইমান ডাঙৰ এটা অৰিজিনেল দৰে লাগিছে গলত গৰু বুলি ক'ব লাগিব মানে দেখিছে ইমান ধুনীয়াকৈ বনাই থৈছে মানে য'ত মানে পুৰা অৰিজিনেল আৰু আপোনালোকে চাব ত' মানুহৰ ভিৰো বহুত আছে কিন্তু তথাপিতো চবৰে ডিচিপ্লিনত আছে এটা ধুনীয়া ধুনীয়া মানে পৰিস্থিতিত মানে দেখিছে এইটো বাঘ হয় বাঘ নহয় একচুৱেলি সিংহ এইটো চাগে চৰি এইটো একচুৱেলি সিংহ আছিলে ঐ এইটো সেই সিংহ নেকি এইটো